নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক ক'ম বেংকত একাউণ্ট থকা মহিলাসকলৰ বাবে দুটা বিশাল সুখবৰ। প্ৰত্যেক গৰাকী মহিলাৰ বাবে দুটা বিশাল সুখবৰ যদি একাউণ্ট আছে, মানে বেংক একাউণ্ট আছে, ঠিক আছে। বন্ধুসকল, ইয়াৰ আগতে মই কেইদিনমান আগত এটা ভিডিঅ' বনাই দিছিলোঁ জনধন একাউণ্ট কেনেকৈ অ'পেন কৰিব লাগে, মানে অনলাইনত কেনেকৈ এপ্লাই কৰিব লাগে, ঠিক আছে। আৰু এইটো ভিডিঅ' সেইসকল মহিলাৰ বাবে যিসকল মহিলাৰ জনধন একাউণ্ট খোলা আছে, মানে জিৰ' বেলেঞ্চৰ একাউণ্ট খোলা আছে, ঠিক আছে। সেইসকলৰ বাবে দুটা বিশাল সুখবৰ আহি গৈছে। আৰু জনধন একাউণ্ট কেনেকৈ এপ্লাই কৰিব লাগে মই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাতে গৈ চাই ল'ব। আৰু সবিশেষ ভিডিঅ'টোত জানিবলৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। বন্ধুসকল, আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। বন্ধুসকল, এতিয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে গণ অধিকাৰ। এই গণ অধিকাৰ পেজটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে ক্লিক কৰি এতিয়া আহি যাব, ঠিক আছে। এই পেজবোৰত বহুতো এড থাকে, এডবোৰ আপুনি কাটি দিব। আৰু ইয়াতে দিয়া আছে, চাওক কি আছে 2019-ৰ সাধাৰণ বাজেটত, ঠিক আছে। ইয়াৰ পিছত আপুনি তলৰ ফালে অলপ স্ক্ৰল কৰিব। তাৰপিছত ইয়াতে নিশ্চয় দেখিবলৈ পাইছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত দাখিল কৰিলে সাধাৰণ বাজেট। ইয়াতে চাওক বহুকেইটা বাজেট দিয়া আছে। এই বাজেটসমূহ পঢ়ি চালে আপুনি ভালদৰে বুজি পাব, ঠিক আছে। আপুনি সেই লিংকত ক্লিক কৰি, এই ডিছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি আপুনি ইয়াতে যাব পাৰিব, ঠিক আছে। ইয়াতে চাওক কেইটামান গুৰুত্বপূৰ্ণ বাজেট দিয়া আছে। ইয়াতে নিশ্চয় দেখিবলৈ পাইছে জনধন একাউণ্টধাৰী মহিলাক 500 টকাৰ অভাৰড্ৰাফ্টৰ সুবিধা, 500 টকা লাভ কৰিব, ঠিক আছে। যদি আপোনাৰ লাগে যে এই 500 টকা কেনেকৈ লাভ কৰিম, সেইটো আপুনি পোৱা নাই, মোক কমেণ্ট ছেকশ্যনত জনাই দিব যে কেনেকৈ এই 500 টকাটো লাভ কৰিব পাৰি। মই আপোনাক এই ভিডিঅ' বনাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু জনধনত একাউণ্ট কৰিলে আপোনাৰ 1 টকাও নালাগে, জিৰ' বেলেঞ্চত আপুনি এই জনধন একাউণ্টটো খুলিব পাৰিব। আৰু যিসমূহ চৰকাৰী সুবিধাসমূহ আছে, এই সুবিধাসমূহ লাভ কৰিবলৈ হ'লে আপোনাৰ জনধন একাউণ্ট থকাটো প্ৰয়োজনীয় বা বাধ্যতামূলক ক'ব পাৰি, যদি আপোনাৰ চৰকাৰী সুবিধাসমূহ লাভ কৰিব লাগে। বন্ধুসকল, 500 টকাৰ অভাৰড্ৰাফ্টটো হৈ গ'ল। ইয়াৰ পিছতটো চাব আপুনি মহিলাৰ বাবে পৃথকে 1 লাখ টকাৰ মুদ্ৰা লোনৰ ব্যৱস্থা কৰা হ'ব। বন্ধুসকল, ছেকেণ্ড সুখবৰটো আপোনালোকে শুনি নিশ্চয় ভাল লাগিছে। আপোনালোকৰ দ্বিতীয় নম্বৰ সুখবৰটো যে মহিলাসকলৰ বাবে 1 লাখ টকাৰ লোন দিয়া হ'ব এই জনধন একাউণ্টত, যদি একাউণ্ট কৰা থাকে। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে এটা লাইক কৰি দিব। আৰু যদি চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ এণ্ড জয় আই অসম।